হে গাইজ গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? ভাল চাগে, আমাৰো ভাল বাৰু। আজি হ'ল বিশ্বকৰ্মা পূজা। আপোনালোকৰ চবে জানে চাগে আজি বিশ্বকৰ্মা পূজা। চ' আমি বাইকখন আজি ধুই দিম, ধুই পেলাই পিছে পূজা কৰিম। এইখিনি আপোনালোকক দেখাম পূজা কৰিম যে। বলকচোন আগতে বাইকখিনি ধুওঁ। একচুৱেলি মানুহজনে গৈছে ধুবৰ কাৰণে, দেখাই থাকিম বলক তেনেহ'লে। বাইকটো ধুবলৈ মোৰ ছোৱালীজনীও গৈ আছে, দেখা পাইছে চাগে। আমি তিনিও এনজয় কৰিম, বলকচোন। বাল্টিঙত পানী লৈ লৈছে আৰু ধোৱাটো ষ্টাৰ্ট কৰি দিছে। মই অলপমান দেৰি হ'ল আহোঁতে, আপোনালোকে দেখা পাইছে। লাহে লাহে দিবা দেই, ঠাণ্ডা লাগি যাব। কিমান দিন পিছত গা ধুৱাই চেম্পু দি দিয়া ঘৰতে। এইকেইটাও হয়, এইকেইটাও গা ধুৱাই দিব বাৰু। এইকেইটা বাৰু নিজৰ মালিকে ধুব লাগিব। এইটো এটা বাইক চাওক, এইটো ছোৱালীজনী ধুই দিছে বাৰু। গা পা ধুই নিজৰ ৰেডি, এতিয়া পূজা কৰিব, হয়নে নহয়? মোৰ পাপাও হাঁহি আছে, বাবা হাঁহি দে আমাৰ চনু মা আমাৰ। আপোনালোকে দেখা পাইছে চাগে, গা পা ধুই ৰেডি। এতিয়া পূজাৰ যোগাৰখিনি কৰোঁ। আগতে আনিম ফুল, বলকচোন ফুল আনো অলপ। সেইটো হ'ল ফুল গছ, ইয়াৰে পৰা ফুল ছিঙিম অলপমান। ধুনীয়াকৈ মোৰ পূজাৰ যোগাৰখিনি হৈ গ'ল। এতিয়া বলকচোন পূজা দিওঁ।